ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে ইয়াৰ আগৰ এটা ভিডিঅ'ত প্ৰাণীৰ প্ৰজননৰ বিষয়ে কিছু কথা আলোচনা কৰিছিলোঁ। তাৰ ভিতৰত প্ৰজননৰ প্ৰকাৰ, যৌন প্ৰজনন, পুং প্ৰজনন অংগ, স্ত্ৰী প্ৰজনন অংগ, নিষেচন বা গৰ্ভধান, ইয়াৰ দুটা প্ৰকাৰৰ সৈতে উদাহৰণ আৰু পৰীক্ষানলী শিশুৰ বিষয়ে কিছু কথা আলোচনা কৰিছিলোঁ। আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম ভ্ৰূণৰ বিকাশ আৰু অযৌন প্ৰজননৰ বিষয়ে কিছু কথা। এই ভিডিঅ'ৰ জৰিয়তে আজি আমি শিকিবলৈ পাম ভ্ৰূণৰ কিদৰে বিকাশ হয়, জৰায়ুজ আৰু ডিম্বজ প্ৰাণী আৰু অযৌন প্ৰজননৰ বিষয়ে কিছু কথা। প্ৰথমে আমি চাওঁ আহা ভ্ৰূণৰ কিদৰে বিকাশ হয়। আমি ইতিমধ্যে জানি আহিছোঁ যে প্ৰজননৰ সময়ত পুংজনন কোষ আৰু স্ত্ৰী জনন কোষ লগ হৈ এইদৰে এটা যোজন কোষৰ গঠন কৰে আৰু পৰৱৰ্তী সময়ত যোজন কোষটোৱে নিজৰ মাজতে এইদৰে বাৰে বাৰে বিভাজিত হয়। বিভাজিত হোৱা কোষবোৰে পাছত কিছুমান ভাগত ভাগ হৈ শৰীৰৰ বিভিন্ন কলা আৰু অংগৰ বিকাশ কৰে। শৰীৰৰ বৃদ্ধি আৰু বিকাশ হৈ থকা এই অংশটোকে ভ্ৰূণ বুলি কোৱা হয়। তোমালোকে চিত্ৰত দেখিবলৈ পোৱা এইটোৱেই হৈছে মানুহৰ ভ্ৰূণৰ বিকাশৰ এটা স্তৰ। পৰৱৰ্তী সময়ত ভ্ৰূণৰ অধিক বিকাশ আৰু বৃদ্ধিৰ কাৰণে ই মাতৃদেহৰ জৰায়ুৰ বেৰত লাগি ধৰে। পৰৱৰ্তী সময়ত মাতৃদেহৰ এই জৰায়ুতে ভ্ৰূণৰ সৰ্বতো প্ৰকাৰৰ বিকাশ ঘটি ক্ৰমশ দেহৰ বিভিন্ন অংগসমূহ যেনে হাত, ভৰি, মূৰ, চকু, কাণ আদি গঠন হয়। এইদৰে বিকাশ হৈ থকাৰ সময়ত ভ্ৰূণৰ যিটো স্তৰত দেহৰ সকলোবোৰ অংগ চিনাক্ত কৰিব পাৰি সেই স্তৰলৈকে গৰ্ভভ্ৰূণ বুলি কোৱা হয়। এই চিত্ৰত তোমালোকে মানুহৰ ভ্ৰূণৰ বিভিন্ন স্তৰ দেখিবলৈ পাইছা। চিত্ৰত থকা এই স্তৰসমূহৰ ভিতৰত এই স্তৰটোতেই কেঁচুৱাটোৰ চকু, কাণ, নাক, ভৰি আদি স্পষ্টকৈ দেখা পোৱা গৈছে। গতিকে এই স্তৰটোৱে হৈছে গৰ্ভভ্ৰূণ। যেতিয়াই ভ্ৰূণৰ বিকাশ সম্পূৰ্ণ হয় তেতিয়াই মাতৃয়ে এটা শিশুৰ জন্ম দিয়ে। কুকুৰাৰ ক্ষেত্ৰতো অন্তঃনিষেচন হয়। নিষেচনৰ ঠিক পিছতে যোজন কোষবোৰ পুনৰ বিভাজন হয় আৰু ডিম্ববাহী নলিকাৰ তললৈ গতি কৰে আৰু সেই সময়তে কণীৰ সুৰক্ষা কৱচ চুকুৰাৰ সৃষ্টি হৈ থাকে। ভ্ৰূণৰ পৰা পোৱালিৰ বিকাশ হ'বলৈ কুকুৰাক প্ৰায় ৩ সপ্তাহ সময় লাগে। এই নিৰ্দিষ্ট সময়ত আৰু নিৰ্দিষ্ট উত্তাপত পোৱালিটো সম্পূৰ্ণভাৱে বিকশিত হোৱাৰ পাছত ই কণীৰ খোলাটো ফাটি বাহিৰলৈ ওলাই আহে। এইবাৰ আমি চাওঁ আহা জৰায়ুজ আৰু ডিম্বজ প্ৰাণীৰ বিষয়ে। সকলো প্ৰাণীয়ে নিজৰ সন্তান জন্ম দি আহিছে। তাৰে কিছুমান প্ৰাণীয়ে কণী পাৰি পোৱালি জন্ম দিয়ে। যিবোৰ প্ৰাণীয়ে কণী পাৰে তেনে প্ৰাণীক ডিম্বজ প্ৰাণী বোলে। উদাহৰণস্বৰূপে হাঁহ, কুকুৰা, বিভিন্ন ধৰণৰ চৰাই আদি হৈছে ডিম্বজ প্ৰাণীৰ উদাহৰণ। আনহাতে যিবোৰ প্ৰাণীয়ে পোৱালি জগায় তেনে প্ৰাণীক জৰায়ুজ প্ৰাণী বোলে। উদাহৰণস্বৰূপে মানুহ, গৰু, ছাগলী আদি হৈছে জৰায়ুজ প্ৰাণীৰ উদাহৰণ। যিবিলাক প্ৰাণী জন্মে নাইবা কণী ফাটি ওলায় সেইবোৰ প্ৰাপ্তবয়স্ক নোহোৱা পৰ্যন্ত অবিৰতভাৱে বাঢ়ি গৈ থাকে। কিছুমান প্ৰাণীৰ ক্ষেত্ৰত পোৱালিবোৰ প্ৰাপ্তবয়স্কতকৈ বহুত বেলেগ হয়। তোমালোকে সপ্তম শ্ৰেণীতে পাটপলুৰ জীৱনচক্ৰৰ বিভিন্ন স্তৰ দেখিবলৈ পাইছিলা। পাটপলুৰ ক্ষেত্ৰত প্ৰথমতে পখিলাজনীয়ে কণী পাৰে আৰু কণীবোৰ ডাঙৰ হৈ পাছত সেই পলুৱে বাহ বান্ধে আৰু বাহটোৰ পৰা সি লেটাৰ সৃষ্টি কৰে আৰু পাছত পুনৰ পখিলা হৈ আকৌ কণী পাৰে। এইদৰে জীৱনৰ বিভিন্ন সময়ত সিহঁতি বেলেগ বেলেগ অৱস্থা প্ৰাপ্ত হয়। সেই একেদৰে ভেকুলীৰ ক্ষেত্ৰত সিহঁতৰ জীৱনত 3টা স্পষ্ট স্তৰ পোৱা দেখা যায়। সেইকেইটা হৈছে ভেকুলীৰ কণী, লালুকি অৱস্থা আৰু প্ৰাপ্তবয়স্ক অৱস্থা। ইয়াৰ প্ৰত্যেকটো স্তৰ আনটো স্তৰতকৈ সম্পূৰ্ণ বেলেগ। লালুকিৰ ক্ষেত্ৰত জঁপিওৱা আৰু সাঁতুৰিব পৰা প্ৰাপ্তবয়স্কলৈ পৰিৱৰ্তিত হয়। এইখিনি কথা বিবেচনা কৰিলে আমি এটা সংজ্ঞা পাব পাৰোঁ, সেইটো হৈছে ৰূপান্তৰ। গতিকে ৰূপান্তৰ হৈছে পলু অথবা লালুকি অৱস্থাৰ পৰা বহুতো পৰিৱৰ্তনৰ মাজেৰে প্ৰাপ্তবয়স্কলৈ সলনি হোৱা এক প্ৰক্ৰিয়া। ছাত্ৰ ছাত্ৰীসকল এতিয়ালৈকে আমি কিছুমান পৰিচিত প্ৰাণীৰ প্ৰজননৰ বিষয়ে শিকিলোঁ। কিন্তু পৃথিৱীত এনে কিছুমান অতি সূক্ষ্ম সূক্ষ্ম জীৱ আছে, এই জীৱসমূহৰনো প্ৰজনন কিদৰে সম্ভৱ হয়? কিছুমান এককোষী প্ৰাণী যেনে এমিবা, হাইড্ৰা আদিয়েনো কিদৰে নিজৰ বংশ বৃদ্ধি কৰে আমি তাক জানো আহা। এনে প্ৰাণীৰ প্ৰজননৰ কাৰণে কোনো নিৰ্দিষ্ট অংগ নাথাকে। সেয়েহে এই প্ৰাণীসমূহে অযৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ বংশ বৃদ্ধি কৰে। চিত্ৰত তোমালোকে দেখিবলৈ পোৱা এইটো হৈছে হাইড্ৰা। ইয়াৰ এটা বা অধিক উখহা অংশ আছে আৰু এই উখহা অংশৰ পৰাই নতুন জীৱৰ বিকাশ হয়। যি উখহা অংশৰ পৰা নতুন জীৱৰ বিকাশ হয় ইয়াক বাট বা মুকুল বুলি কোৱা হয়। এই চিত্ৰখনলৈ মন কৰিলে তোমালোকে দেখিবা যে ইয়াত এই মুকুল অংশৰ পৰাই নতুন এটা হাইড্ৰাৰ জন্ম হৈছে।
ইয়াত একক পিতৃ বা মাতৃৰ পৰা এটা নতুন জীৱৰ বিকাশ হৈছে। এই প্ৰকাৰৰ প্ৰজননেই হৈছে অযৌন প্ৰজনন। গতিকে অযৌন প্ৰজনন বুলি ক'লে আমি ক'ব লাগিব যে যি প্ৰকাৰৰ প্ৰজননত মাত্ৰ এজন পিতৃ বা মাতৃ জড়িত হয় তাকে অযৌন প্ৰজনন বোলে। যিহেতু হাইড্ৰাৰ ক্ষেত্ৰত সিহঁতৰ নতুন জীৱৰ বিকাশ মুকুলৰ পৰা ঘটে, সেয়েহে এই ধৰণৰ অযৌন প্ৰজননক মুকুলন বোলে। অযৌন প্ৰজনন কৰা আন এবিধ প্ৰাণী হৈছে এমিবা। এমিবাৰ কোষকেন্দ্ৰটো দুটা কোষকেন্দ্ৰত বিভক্ত হৈ প্ৰজনন প্ৰক্ৰিয়াটো আৰম্ভ কৰে। ইয়াৰ পিছতে দেহটো দুটা ভাগত বিভক্ত হয়। প্ৰতিটো অংশই এটাকৈ কোষকেন্দ্ৰ গ্ৰহণ কৰে। শেষত এটা এমিবাৰ পৰা দুটা এমিবাৰ সৃষ্টি হৈ সিহঁতৰ পুনৰ বৃদ্ধি আৰু বিকাশ হয়। এই ধৰণৰ অযৌন প্ৰজননত এটা প্ৰাণী ভাগ হৈ দুটা জীৱৰ পুনৰ সৃষ্টি হয়। সেইকাৰণে ইয়াক দ্বৈত বিভাজন বুলি কোৱা হয়। গতিকে এমিবাৰ অযৌন প্ৰজননৰ ভাগটো হৈছে দ্বৈত বিভাজন। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বাৰু কেতিয়াবা ক্লোন কৰা বা ক্লোনিং কৰা শুনিছানে? ক্লোনিং হৈছে এটা কোষৰ বা কোনো জীৱিত অংশৰ বা কোনো সম্পূৰ্ণ জীৱৰ হুবহু নকল কৰা এটা ব্যৱস্থা। যিদৰে আমি এখন কাগজ জেৰক্স কৰিলে হুবহু নকল কৰা যেন দেখি, ঠিক সেইদৰে কোনো জীৱৰ সম্পূৰ্ণ নকল কৰিবলৈ আমি এই ব্যৱস্থাটো অৱলম্বন কৰোঁ। পৃথিৱীৰ সৰ্বপ্ৰথম ক্লোনিং কৰা জীৱটো হৈছে ডলি নামৰ এটা ভেড়া ছাগলী। এই ছাগলীটো 1996 চনৰ 5 জুলাইত জন্ম হৈছিল। তোমালোকে এই বিশ্বৰ প্ৰথম ক্লোনিং জীৱটোৰ নাম মনত ৰাখিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আগৰ ভিডিঅ'ত আৰু এইটো ভিডিঅ'ত তোমালোকৰ পাঠৰ প্ৰাণীৰ প্ৰজননৰ প্ৰায়খিনি কথা আলোচনা কৰিলোঁ যদিও আৰু অধিক বিশদভাৱে তোমালোকে ওপৰৰ ক্লাছত পঢ়িবলৈ পাবা। তোমালোকৰ সুবিধা হোৱাকৈ পাঠটো সামৰি ইয়াত কেইটামান কথাহে আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোক সকলোৱে বুজি পাইছা। ধন্যবাদ।